নমস্কাৰ নাথ গড ফাৰ্মিঙৰ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি এটা নতুন ভিডিঅ' বনাব বিচাৰিছোঁ। মানে আমি নেপিয়াৰ ঘাঁহ দি পেলাই চাইলেজ বনাব পাৰোঁ নে নোৱাৰোঁ। যদি নেপিয়াৰ ঘাঁহ দি আমি চাইলেজ বনাওঁ, এই চাইলেজ ছাগলী আকৌ খাব নে নাখাব, বা বনাই থ'লে বস্তাৰ ভিতৰতে বেয়া হৈ যাব নেকি, এই বিষয়ে আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক নিশ্চয়কৈ কৰিব বুলি আশা থাকিলে। এতিয়া মোৰ এইখিনি নেপিয়াৰ ঘাঁহখিনি হয়। মানে মোৰ নেপিয়াৰ ঘাঁহ বৰ্তমান যথেষ্ট পৰিমাণে আছে, যথেষ্ট পৰিমাণে মানে বহুত বেছি পৰিমাণেই আছে। আৰু আপোনালোকে জানে এইটো সময়তে এইবাৰ বাৰিষা নহওঁতেই বৰষুণ বেছিকৈয়ে পৰি আছে। পথাৰত ঘাঁহৰ অভাৱ নাই। ছাগলীখিনিয়ে পথাৰতো ঘাঁহ খাই পেট ভৰিয়ে আহে। ঘৰত আৰু খুৱাবলগীয়া এক্সট্ৰাকৈ প্ৰয়োজন নপৰিছে। গতিকে মোৰ এই নেপিয়াৰখিনি কি হৈছে, মানে বেছি হৈছে, এনেই আছে নেপিয়াৰখিনি। তাকে ভাবি পেলাই মই ভাবিছোঁ নহয় নেপিয়াৰখিনি দি পেলাই চাইলেজকে বনাই দিওঁ। তো চাইলেজ বনাবৰ কাৰণে এতিয়া নেপিয়াৰখিনি কটা মই আৰম্ভ কৰিছোঁ। তো নেপিয়াৰখিনি দেখিছে মানে যথেষ্ট ওখ হৈছে। 6 ফুটতকৈ 6 ফুট 3 ইঞ্চিটো মই ওখ আছোঁ। মোতকৈ নেপিয়াৰখিনি আৰু ওখ, মানে 8-9 ফুটমানকৈ ওখ হৈছে। আৰু নেপিয়াৰখিনি ওখ কৰাৰো এটা কাৰণ আছে। মানে মই আৰু এবিঘামান মাটিত নেপিয়াৰ লগাম বুলি ভাবিছোঁ। মোৰ কঠীয়া নাছিল কাৰণে মই লগাব পৰা নাছিলোঁ। সেই গতিকে এই নেপিয়াৰখিনি ওখ হ'ব দিলোঁ, যাতে ইয়াৰ তলৰ অংশটো মই আকৌ গৈ পেলাই ৰুবগৈ পাৰোঁ। এতিয়া নেপিয়াৰখিনি কাটি আছোঁ। আৰু এনেকৈ দিলে নেপিয়াৰখিনি মই চাইছোঁ মানে বয়স বেছি হৈ গৈছে। ছাগলীক দি দিলে ছাগলীয়ে অলপমান খাই পেলাই আকৌ খাব নিবিচাৰে। বুঢ়া হোৱাৰ লগে লগে নেপিয়াৰখিনি পাতটো বহুত বেছি ধাৰ হৈ থাকে, ধাৰ হোৱাৰ কাৰণে খাব নিবিচাৰে। আজি কটা নেপিয়াৰখিনি কাইলৈ থাকি পৰহিলৈ মানুহে যদি দিওঁ, মানে অলপ লেলেপিয়াই দিওঁ, তেতিয়া ছাগলীখিনিয়ে খায়। আৰু চাইলেজ মই আগতে বনাইছোঁ, নেপিয়াৰ দি চাইলেজ বনাইছোঁ, কম পৰিমাণে বনাই চাইছিলোঁ খায় নে নাখায়। কিন্তু মই চাইছোঁ মানে মাকৈ চাইলেজতকৈ নেপিয়াৰ চাইলেজ ছাগলী আৰু বেছি ভালকৈ খায়। এই বৰ ধুনীয়া কোমল এটা হৈ পৰে আৰু ধুনীয়া গোন্ধ এটা আহি যায়। গতিকে ছাগলীয়ে বৰ ভালকৈ খায়। সেইকাৰণে এইবাৰ অলপ সৰহকৈ নেপিয়াৰ বনাওঁ বুলি মানে প্ৰগ্ৰেম কৰিছোঁ। আৰু যিহেতু এইটো সময়ত মোৰ নেপিয়াৰ এভেইলেবল হৈ আছে আৰু পথাৰতো ঘাঁহ বহুত আছে, পথাৰত খায়ে ছাগলী পেট ভৰিয়ে যায়। গতিকে নেপিয়াৰখিনি দি পেলাই মই চাইলেজকে বনোৱাৰ মানে প্ৰগ্ৰেম কৰিছোঁ। মই ঘাঁহখিনি কাটি আনি এনেধৰণে মানে ঘৰতে টুকুৰা কৰোঁ ভালকৈ। এইখন মই হাতেৰে কটা মানে মেচিন, আৰু হাতে কটা মেচিন মই এনেকৈ বনাই লৈছোঁ। বহুত সুবিধাজনক। আপুনি দেখিছে গুৰি টুকুৰাখিনি মই 1-1.5 ইঞ্চি হিচাপত কাটিছোঁ। আৰু যেতিয়া পাতৰ অংশটো পাই গ'ল তেতিয়া 2 ইঞ্চি, 2.5 ইঞ্চি, 3 ইঞ্চি হিচাপত কাটি দিওঁ। মানে ছাগলীয়ে সহজতে খাব পৰা সুবিধাটো হ'লেই হ'ল। ওপৰ চুকৰ ফালে দেখিছে এইটো মানে সেইটো বহুত পুৰণা ধৰণৰ মেচিন। আগতে তেনেকৈ মানুহে হাতেৰে কাটে, বিশেষকৈ ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ এইবিলাকত তেনেকৈ মেচিন ব্যৱহাৰ কৰে। কিন্তু আমাৰ অসমতো বেলেগ ধৰণৰ কামবিলাক চলে। মই এনেকৈ এইখন বনাই লৈছোঁ। এইখনো মানে বহুতেই ধুনীয়া, কোনো ধৰণৰ অসুবিধাই নহয়। মই হাতেৰে কাটিও চাইছোঁ। হাতেৰে কাটিলে কি হয়, মানে চিটিকি যায়, হাতলৈ চিটিকি যায়। আৰু হাতেৰে ধৰি থকা মুঠিটো কেতিয়াবা বহল হৈ যায়, আকৌ এৰি দি পেলাই আকৌ এবাৰ ধৰিবলৈ অসুবিধা হয়। গতিকে হাতেৰে কটাতকৈ মই বহুত সুবিধাজনক পাইছোঁ, মানে এইটো বস্তু হয়। এনেকৈ কাটি 1 ঘণ্টাও নালাগে। মই 1 বস্তা এনেকৈ চাইলেজ কাটোতে মোক 1 ঘণ্টাও নালাগে আৰু ধুনীয়াকৈ কাটি ল'ব পাৰোঁ। কাটি এইটো বস্তা মোটামুটি ফুল হ'লহিয়ে। আৰু এটা বস্তাত 1 কুইণ্টেলমানকৈ চাইলেজ সোমাই যায়। তো 1 কুইণ্টেল চাইলেজ বহুত যথেষ্টখিনি হৈ যায়। ওপৰ চুকত দেখিছে এইখিনি মই সৰিয়হৰ গুগলা ৰেডি কৰি ৰাখিছোঁ। মানে এনেকুৱা মোৰ যথেষ্টখিনি আছে। এইখিনি পেকিংখিনি বৰ্তমান খোলাই নাই, এইখিনি পেকিং কৰি পেলাই বাৰান্দাত এনেকৈ পৰিয়েই আছে। তাৰপিছত চাইলেজখিনি ইফালে ৰেডি কৰি আছোঁ। মানে ঘাঁহ মোৰ যথেষ্ট আছিলে, গতিকে চাইলেজখিনি বনাওঁ বুলি ভাবিলোঁ নেপিয়াৰ দিয়ে। পেকিংটো বনোৱাৰ পিছত কি হয়, মানে এই এয়াৰটো উলিয়াই দিব পাৰিলে ভাল। মোৰ ভেকুৱাম ক্লিনাৰ ঘৰত আছিলে কাৰণে মই এতিয়া ধুনীয়াকৈ ভেকুৱাম ক্লিনাৰ দি পেলাই এইটো মানে এয়াৰটো উলিয়াই দিছোঁ। আপোনালোকৰ যদি ভেকুৱাম ক্লিনাৰ নাথাকে, এনেকৈ হাতেৰে টিপি পেলাই ভালকৈ মুখখন টাইটকৈ বান্ধি দিলে নেপিয়াৰখিনি একো নহয়, নষ্ট নহয়, বহুত দিন চলে। নেপিয়াৰ মানে কি কয়, যিকোনো চাইলেজ বনাই থ'লে, ভালকৈ বনাই থ'লে 2 বছৰ 2.5 বছৰলৈকে চিন্তা নাই, বহুত ধুনীয়াকৈ থাকি যায়, বেয়া নহয়। খালি এয়াৰ সোমাব নালাগে। যদি এয়াৰ সোমাই যায় ভেঁকুৰি যোৱাৰ চান্স থাকে। চান্স নহয়, মানে ভেঁকুৰিয়ে যায়। গতিকে হাৱা বতাহ সোমাব নোৱাৰাকৈ ভালকৈ পেকিং কৰি থ'ব পাৰিলে হ'ল। আগতো মই চাইলেজ বনাইছোঁ, কম পৰিমাণে বনাই পেলাই ছাগলীক খুৱাইছোঁ। ছাগলীয়ে খাই কিন্তু বহুত ধুনীয়াকৈ খায়। মাকৈ চাইলেজ যিমান ধুনীয়াকৈ খায়, তাতকৈ হয়তো অকণমান বেছি ভালকৈ নেপিয়াৰ চাইলেজটো খায়।
এয়াতো 1.5 মাহমান পিছতে ধুনীয়াকৈ ৰেডি হৈ যাব আৰু 1.5 মাহ পিছতো বাৰিষা আৰম্ভ হৈ যাব। বাৰিষাটো আপোনালোকে জানে কেতিয়াবা এসপ্তাহলৈকে বৰষুণ একেৰাহে দি থাকে, তেতিয়া আমাক খাদ্যৰ যথেষ্টখিনি প্ৰয়োজন হয়। আৰু কেঁচা ঘাঁহ পথাৰত থাকিলেও মানে কাটি আনি পেলাই দিবলৈ সময় নহয়, কেতিয়াবা ইমান একেৰাহে বৰষুণ হৈ থাকে। তেতিয়া চাইলেজ পেকিং খুলি দি পেলাই মই ধুনীয়াকৈ ছাগলীখিনি পালন কৰিব পাৰিম। ছাগলী পুহিম যেতিয়া ভালকৈ পুহিম, ভালকৈ খাদ্যৰ ব্যৱস্থা ৰাখিম, এনেকৈ ভাবি পেলাই এতিয়া লাগি আছোঁ। কিমানখিনি ছাকচেছ হয় নাজানোগৈ। আপোনাৰ চেনেলটো যে ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াত যেতিয়া পেকিংবিলাক আকৌ খুলি পেলাই ছাগলীক দিম, তেতিয়া কিমান ধুনীয়াকৈ খাইছে আপোনালোকে নিশ্চয়কৈ দেখা পাব। পেকিং খোলাৰ সময়ত মই এটা ভিডিঅ'টো নিশ্চয়কৈ বনামেই বাৰু। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। থেংক ইউ।